নমস্কাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল SNS I for you লৈ আশা কৰোঁ আপোনালোকৰ ভাল। আজি ভিডিঅ'তে আজি বেলেগ এটা টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আজি অকল ফেচ টু ফেচে কথা পাতিম। আপোনালোকে মোৰ হয়তো ভিডিঅ'বোৰ অলপ মানে ধুঁৱলি কুঁৱলি টাইপৰ পাইছে, হয়, কাৰণ মই এটা সাধাৰণ কেমেৰা লৈয়ে সাধাৰণ মোবাইলৰ কেমেৰা লৈ পিনে মই ভিডিঅ'বোৰ বনাই আছোঁ। গতিকে ভিডিঅ'বোৰ বৰ ক্লিয়াৰ নাহিব পাৰে, কিন্তু পাছলৈ মই ভিডিঅ'বোৰ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে মোক ছাবস্ক্ৰাইবৰ দৰকাৰ হৈছে। গতিকে মোক ছাবস্ক্ৰাইবৰ হ'বৰ কাৰণে আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো যদি পচন্দ কৰে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আগলৈ এনেকৈ ধৰণে ভিডিঅ'টো বনাই থাকিবলৈ অনুপ্ৰাণিত কৰিব। আজিনো কি বিষয়ে আলোচনা কৰিম তাকে আজি বহুত ভাবি চালোঁ। ময়ো আগতে প্ৰেম কৰিছিলোঁ। আজি বিষয়টোৱে হ'ল প্ৰেমৰ বিষয়ে আলোচনা কৰা। কিন্তু শেষত গৈ প্ৰেম কৰিলোঁ। প্ৰেমৰ আচল সংজ্ঞা মোৰ মানুহগৰাকীৰ লগতে মই বিচাৰি পালোঁ আৰু মই সেই হিচাপে মোৰ বিয়া হ'ল। মোৰ আজি এজনী ছোৱালীও আছে। কিন্তু তাকে আজি আলোচনা কৰিবলৈ ওলাইছোঁ যে প্ৰেমনো কি বস্তু, আচলতে প্ৰেম প্ৰকৃততে কি, তাকে আপোনালোকৰ ওচৰত ডিছকাছ কৰিছোঁ। ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰিব আৰু আপোনালোকৰ কমেণ্টছত মোৰ ভিডিঅ'টোত পাছ কৰিব, যাতে মই মোৰ ভিডিঅ'বোৰ ভালদৰে আৰু বনাব পাৰোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি এতিয়া তাকে কওঁ, প্ৰেমনো কি। প্ৰেমটো বৃদ্ধৰ পৰা ডেকা গাভৰুৰ পৰা লৈ বৃদ্ধ বয়সলৈকে সকলোৱে কৰে, নহয় জানো? কিন্তু আচলতে প্ৰেমৰ সংজ্ঞানো কি, প্ৰেমৰ সংজ্ঞাটো কি, তাকে আজি আমি বিচাৰি চাওঁচোন, আহকচোন। আমি যিটো লাভ এণ্ড ফাৰ্ষ্ট চাইট বুলি কওঁ, লাভ এণ্ড ফাৰ্ষ্ট চাইট মানে আমি প্ৰেম বুলি কিছুমানে ধৰি লওঁ। আচলতে প্ৰকৃততে লাভ এণ্ড ফাৰ্ষ্ট চাইটেই প্ৰেম নেকি? কোনোবা এজনী ছোৱালীক আমি দেখিলোঁ, ছোৱালীজনী দেখাৰ পিছতে মোৰ পচন্দ হ'ল, গতিকে মই তাইক ভাল পাব লাগে, সেইটোৱে প্ৰেম বুলি কয় নেকি বাৰু? বা তাই মোক দেখি পগলা হৈ গৈছে, গতিকে সেইটোকে প্ৰেম বুলি কয় নেকি? আচলতে প্ৰকৃততে লাভ এণ্ড ফাৰ্ষ্ট চাইটটোক মই প্ৰেম বুলি ক'ব নোৱাৰোঁ। কাৰণ কিয়নো আমি এণ্টিক বস্তু এটা দেখিয়ে, কেতিয়াবা আমি দোকানলৈ গ'লে এণ্টিক কিছুমান বস্তু দেখি পাওঁ, যিটো নেকি আমি দেখিয়ে পচন্দ কৰোঁ, আৰু সেই দেখি পচন্দ কৰা বস্তুটোক আমি কিনিলোঁ, হয়, কিন্তু কিনি পিনি কি কৰোঁ, তাক সজাইহে ৰাখোঁ। গতিকে সেই এণ্টিক বস্তুটোক আমি যেনেকৈ ধৰণে সজাই ৰাখোঁ, ঠিক তেনেদৰে কোনোবা এজনী ছোৱালীক দেখিলোঁ বা কোনোবাই মোক দেখি, কোনোবাই আমাৰ ল'ৰাক দেখি পিনি পচন্দ কৰিলে, সেইটোক প্ৰেম বুলিতো ক'ব নোৱাৰি। কিয়নো তাক যিধৰণে এণ্টিক বস্তুটো সজাই ৰখা হয়, ঠিক তেনেদৰে এজন পচন্দ কৰা ব্যক্তিক বা হেৰিয়কো ভৱিষ্যতে সজাই ৰাখিব পৰাহে হ'ব। ইয়াক আচলতে প্ৰকৃততে প্ৰেম বুলি কোৱা নহয়। গতিকে আপোনালোকৰ মতামতনো কি, তাকে আপোনালোকে জনাবচোন। লাভ এট ফাৰ্ষ্ট চাইট মানে প্ৰেম নেকি? তাৰোপৰি আজিকালি এটা ট্ৰেণ্ড হৈছে যে ৰাতি বহুত দুপৰলৈকে ল'ৰা ছোৱালীয়ে কথা পাতি থাকে, ইজনে সিজনৰ লগত কথা পাতি থাকে, সিজনে সিজনৰ লগত কথা পাতি থাকে। আৰু আমি কেতিয়াবা বাস্তৱত কি হৈ গ'ল, আমি তাকে প্ৰেম বুলি ধৰি লওঁ। আচলতে ইও প্ৰেম হ'ব পাৰে নেকি? আপোনালোকে চাওকচোন, দুজন অকলশৰীয়া ব্যক্তি কোনোবা এটা ষ্টেচনত কোনোবা ষ্টেচনলৈ গৈ আছে, দুজন অকলশৰীয়া ব্যক্তি গৈ আছে খোজকাঢ়ি, তেতিয়া কি হয়, সেই দুজন অকলশৰীয়া ব্যক্তিয়ে ইজনে সিজনৰ লগত কথা পাতি টাইম পাছ কৰি পিনি গৈ থাকে। গতিকে মই টাইম পাছ বুলি এইটো কাৰণে ক'লোঁ যে ৰাতি দেৰিলৈকে কথা পাতি থাকিলে আচলতে এইটো প্ৰেম বুলি নহয়, সেইটো টাইম পাছো হ'ব পাৰে। গতিকে অকলশৰীয়া যেনেকৈ ধৰণে দুজন ব্যক্তিয়ে নিজৰ কথোপকথন, নিজৰ ধৰি লওক সময়কণ অতিবাহিত কৰিবৰ কাৰণে যিদৰে কথা পাতে, ঠিক তেনেদৰে নিজৰ অকলশৰীয়াপণটো কিদৰে গুচাবৰ কাৰণেও এজন ল'ৰাই বা এজনী ছোৱালীয়ে কথা পাতিব পাৰে। গতিকে ইয়াকো মই প্ৰেম বুলি নাভাবোঁ। গতিকে আপোনালোকৰ ইয়াতো মোৰ এই ব্যক্তিগত মন্তব্যৰ ওপৰত আপোনালোকৰ কিনো কমেণ্ট আছে আপোনালোকে জনাব। তাতে তৃতীয়তে কেতিয়াবা এনেকুৱা ধৰণৰ হৈ যায় যে আমি গৈ থাকোঁতে কোনোবা এজনী ছোৱালীৰ হাতত ধৰি গৈ থাকোঁ, বা কোনোবা ছোৱালীয়ে ল'ৰাৰ হাতত ধৰি গৈ থাকে। গতিকে হাতত ধৰি যোৱাটো আমি কেতিয়াবা ভাবি যাওঁ এইটো প্ৰেম, কিন্তু আচলতে প্ৰকৃততে ইও প্ৰেম হ'ব পাৰে জানো? প্ৰকৃততে মোৰ দৃষ্টিকোণৰ পৰা ইয়াকো প্ৰেম বুলি ক'ব নোৱাৰি। কাৰণ কিয়, পক্ষীক ধৰি ৰাখিব পাৰি জানো?
পক্ষী এজনী বজাৰৰ পক্ষী এজনী ধৰি আনি পিনি সদায় বান্ধি ৰাখিব পাৰি, তাক মুকলি আকাশত এৰি দিব নোৱাৰি। যিধৰণে পক্ষী এজনী ধৰি ৰাখিব পাৰি বা ধৰি আনি মানে পিঞ্জৰাত ৰাখিব পাৰি, ঠিক তেনেদৰে তাক মুকলি কৰি দিব নোৱাৰি। ঠিক তেনেদৰে এজনী ছোৱালীক বা ছোৱালী এজনীয়ে এটা ল'ৰাৰ হাতত ধৰিলে সেইটো ধৰি ৰাখিব পৰাটোহে ধৰিহে ৰাখিব পাৰি, কিন্তু তাক মানে কি হৈ গ'ল মুকলি কৰি মুকল মনেৰে ৰাখিব দিব নোৱাৰি। গতিকে ইয়াকো মই মোৰ দৃষ্টিকোণৰ পৰা প্ৰেম বুলি নাভাবোঁ। চতুৰ্থতে কেতিয়াবা আমি কওঁ যে মই তেওঁক বুজি পাইছোঁ, তেওঁ মোক বুজি পাইছে, আৰু আমি ভাবি লওঁ যেতিয়াই নেকি ইজনে সিজনক বুজি পালোঁ আৰু সিজনে সিজনক বুজি পালোঁ সেইটোকে প্ৰেম বুলি ধৰি লওঁ। আচলতে সেইটো প্ৰকৃততে প্ৰেম নহয়, কাৰণ দুজন ভোকাতুৰ ভিকাৰীয়েও কি হয় ইজনে সিজনৰ মনটো বুজি পায় যে তেওঁ ভোকত আছে, তেওঁ ভোক লাগি আছে, মাত্ৰ সেই ভিকাৰী দুজনৰ সীমাবদ্ধতা তাতেই, কিন্তু তেওঁৰ ভোকটো তেওঁৰ যিজন ভোক লাগিছে সেই ভোকাতুৰ ভিকাৰীজনক মানে কি কৰিব নোৱাৰে, ম্লান কৰিব নোৱাৰে, কাৰণ তেওঁৰ ওচৰতো খাবলৈ একো নাই আৰু সিজনৰ ওচৰতো খাবলৈ একো নাই। গতিকে ইজনে সিজনক বুজি পোৱা মানেও প্ৰকৃততে প্ৰেম হ'ব পাৰে বুলি মই মোৰ দৃষ্টিকোণত নাভাবোঁ। আৰু কেতিয়াবা কি হৈ যায়, আমি যেনেকৈ ধৰি লওক বিয়া পাতি ল'লোঁ, বিয়া পতাৰ পিছত আজি এবছৰ হ'ল, আজি 2 বছৰ হ'ল, আজি এনিভাৰ্চাৰী, হেপী এনিভাৰ্চাৰী বুলি কৈ আমি কি হয় ডাঙৰকৈ পাৰ্টি দিওঁ, হেৰি কৰোঁ আৰু নিজৰ হৃদয়ৰ মৰমখিনি যাচিবলৈ বিচাৰোঁ। কিন্তু আচলতে প্ৰকৃততে হৃদয়ৰ মৰম দেখুৱাবলৈ কোনো বছৰৰ কোনো এটা বিশেষ দিনৰ প্ৰয়োজন নহয়। হৃদয়ৰ মৰম সদায় হৃদয়ৰ মৰম সদায় থাকিব লগত, আৰু তাক যদি আমি কোনোবা এটা এনিভাৰ্চাৰী পাতি পিনি আমি বুজাবলৈ যাওঁ যে মই তোমাক বহুত ভাল পাওঁ, আচলতে সেইটোকো প্ৰকৃততে প্ৰেম বুলি নকয়। আপোনালোকৰনো কি মতামত মোক জনাবচোন এবাৰ। আহক আজি আৰু এটা বিষয় লৈ ইণ্টাৰেষ্টিং বিষয় লৈ কওঁ। আজিৰ যুগত যিহেতু নেকি ফেচবুক, ইনষ্টা, তাৰপিছত এই স্নেপ ষ্টৰী লৈ আমি সকলোৱে ব্যস্ত। এতিয়া ঠিক তেনেদৰে কোনোবাই মোৰ ইনষ্টা ষ্টৰীক ভাল পায়, মই তাইৰ স্নেপ ষ্টৰীক লৈ মানে কি হৈ গ'ল এটা পাৰ্ট হৈ পৰিলোঁ, কিন্তু সেই পাৰ্ট হৈ পৰা মানে তাইক মই ভাল পোৱা হয় জানো? আচলতে প্ৰেমক ফিল্টাৰৰ সহায়ত ছেভ কৰি ৰাখিব নোৱাৰি। কেৱল সেই সময়কণৰ লগতহে আমি তাইক জীয়াই ৰাখিব পাৰোঁ। আমি ইনষ্টাগ্ৰাম ফ'ল' কৰিলোঁ বুলিয়ে তাইৰ ইনষ্টাগ্ৰামটোক চাই থাকিলোঁ, তাইক লাইক কৰিলোঁ, কমেণ্ট কৰিলোঁ, বা মোৰ স্নেপক তাই লাইক কৰিলে, কমেণ্ট কৰিলে, সেই সময়কণহে মই তাইৰ প্ৰতি প্ৰেম থাকিলে, কিন্তু সেই সময়কণৰ লগতহে আমি জীয়াই আছোঁ। কিন্তু তাই যেতিয়া আমি সেই সময়কণৰ পৰা বাহিৰ হৈ যাম তেতিয়া আমাৰ একো নাথাকিব। গতিকে আপোনালোকৰ ৰায় আৰু কমেণ্টনো কি এই বিষয় লৈও আলোচনা কৰিবচোন, আৰু মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আচলতে প্ৰকৃত প্ৰেমনো কি? যদি মই তাইৰ দৈহিক গাঁথনিৰ ওপৰত যদি ইণ্টাৰেষ্ট নিদি তাইৰ চুলি কোচাৰ সৈতে উমলি জামলি থাকিবলৈ যদি বিচাৰোঁ, বা কোনো ভয় কোনো ভাৱনা মানে এনেকুৱা ধৰণৰ যাতে কোনো চেতনা মোৰ ওচৰলৈ নাহে, তাইৰ প্ৰতি মোৰ কিবা এটা ভয়, কিবা এটা শংকা আছে, তাইৰ সেইবোৰৰ প্ৰতি ভয় নকৰি মই তাইক যদি মোৰ শৈশৱৰ সকলোখিনি কথা মই তাইৰ কোলাত যদি জাপি দিব পাৰোঁ, বা তাই মোৰ কোলাত জাপি দিয়ে, বা তাইৰ কাপোৰৰ আঁচলখন পৰাৰ আগতে মই মোৰ সকলো গুপুত কথাখিনি যদি মই আলোচনা কৰি তাইৰ ওচৰত যদি মই বিশ্লেষণ কৰিব পাৰোঁ, আৰু তাইৰ প্ৰতিটোপাল চকুৰ পানী যাতে মোৰ কোলাতে পৰে, আৰু তাইৰ প্ৰতি মুহূৰ্তৰ হাঁহিৰ কাৰণ মই, বা মোৰ প্ৰতি মুহূৰ্তৰ হাঁহিকণ তাইৰ কাৰণে হৈছে, তাইৰ ধেমেলীয়া মনৰ কাৰণে হৈছে, তেতিয়াহ'লে নিশ্চয় হয়তো সেই প্ৰেম বুলি ক'ব পাৰি। হয়, ইয়াকে কয় প্ৰেম। যদি এই প্ৰেম
নিশ্চয় আপোনালোকৰ মনত উদয় হৈছে, যদি নিশ্চয় তেনেকুৱা ধৰণৰ কিবা এটা যদি মনত জাগৃত হৈছে, তেতিয়াহ'লে আপোনালোকে যাওক, তাইক সৈতেতো আপোনাৰ প্ৰেম হৈ পৰিছে, আৰু গতিকে সেই প্ৰেমক আপোনালোকে কেতিয়াও মিছ নকৰিব, তাইক ধৰি ৰাখিব, আবদ্ধ কৰি ৰাখিব। তাইৰ ফিলিংছৰ লগত, তাইৰ তাইৰ যদি সকলো তাই আপোনাৰ ওপৰত জাপি দিছে, সকলো তাইৰ শৈশৱ, দুখ, অনুভূতি সকলোখিনি তাই আপোনাৰ আগত বিশ্লেষণ কৰিছে, আৰু তাইৰ প্ৰতিটো দুখ লগা মুহূৰ্তত যেনেকৈ মই কৈছিলোঁ যে তাইৰ প্ৰতিটোপাল যদি পানী মোৰ কোলাতে পৰেহি, তেনেহ'লে সেই প্ৰেমক আপুনি কেতিয়াও আনদেখা নকৰিব। তাইক আপোনাৰ প্ৰতি সঁচা প্ৰেম, আৰু আপোনাৰ প্ৰতিটোপাল চকুৰ পানী তাইৰ কোলাত পৰিব লাগিব। ঠিক তেনেদৰে প্ৰেমক বিশ্লেষণ হিচাপে আপোনালোকে যদি চালি জাৰি চায়, তেনেহ'লে সেই তাইক আপুনি সদায় ধৰি ৰাখিব, সাৱটি ৰাখিব, আৰু তাই নিজৰ কোলাতে উমলাই ৰাখিব, আৰু দেৰি নকৰিব, ক'বলৈ নাপাহৰিব আই লাভ ইউ বুলি। এয়া আছিলে মোৰ ভিডিঅ'টি। আপোনালোকে জনাবচোন, আৰু আগলৈ মই আৰু পাৰিলে ভালদৰে বিস্তৃত হিচাপে বিশ্লেষণ কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ 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 ছাবস্ক্ৰাইব কৰিব।